আৰু আজি আমি শোভা যাত্ৰা প্ৰতিভা মণ্ডল বানিয়াপাৰা প্ৰতিভা মণ্ডল প্ৰতিমূৰ্তিৰ পৰা বিদেশীৰ ৰাজনীতি আহি পাইছোঁ আৰু আজি ইয়াৰ পৰা আমাৰ এই শোভাযাত্ৰাৰ কাৰ্যসূচী সামৰণি মাৰিলোঁ। লগতে আমাৰ জাতীয় উৎসৱ বিহু আৰু বিহুৰ এই সংস্কৃতি ৰক্ষাৰ কাৰণে অশেষ কষ্ট কৰি আপোনালোকে আমাৰ এই কাৰ্যসূচীত সহযোগ কৰাৰ কাৰণে আমি সদৌদিলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এনেকৈ আমি সবেই হিলদলে ওলাই আহিলে আমাৰ জাতীয় অস্তিত্ব কেতিয়াও বিপন্ন নহয়। আমাৰ জাতীয় অস্তিত্ব বা জাতীয় সংস্কৃতি সদায় চহকী হ'ব। সেই কামনা কৰি আজিৰ এই শোভাযাত্ৰা প্ৰগ্ৰাম ইয়াতে সামৰণি মাৰিলোঁ।